নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পুনৰ এক ব্যতিক্ৰম আৰু নতুন অনুষ্ঠান লৈ আজি আপোনালোকৰ মাজলৈ আমি আগবাঢ়ি আহিছোঁ। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ অন্তৰীপ কাকতিয়ে তেখেতৰ কথাৰে আজি আমালৈ প্ৰেৰণ কৰি পঠিয়াইছে এখনি নীলাখামৰ চিঠি, অৰ্থাৎ প্ৰেমৰ পত্ৰ। চিঠি লিখাৰ অভ্যাস লাহে লাহে হেৰাই গৈছে। নৱপ্ৰজন্মই চিঠি লিখা আৰু চিঠিৰ বাবে কৰা অপেক্ষাৰ অনুভৱ আৰু সোৱাদৰ আমেজ হয়তো অনুভৱ কৰা নাই। গতিকে আহকচোন পলম নকৰি এক নতুন প্ৰেমৰ যাত্ৰাৰ মাজলৈ সোমাই যাওঁ এই নীলাখামৰ চিঠিখনৰ মাজেৰে। মৰমৰ তেচিন, লিপিকাৰ প্ৰথম বুলনিতেই তোমালৈ বুলি হৃদয়ৰ এমুঠি নিৰ্ভেজাল মৰম পঠিয়ালোঁ। সুখী আছা নিশ্চয়। জীৱনৰ লাভ লোকচানৰ মূল্যায়নত তোমাৰ বিজয় নিৰবিচ্ছিন্ন হওক। তেচিন, শাওনৰ বৰষাৰ দৰেই বৰশী ৰোৱা আমাৰ ভালপোৱাৰ উপজা দিনটোলৈ উভতি যাওঁচোন বোলা। পথৰুৱা আলিবাটত হাতত হাত ধৰি যে দুয়ো খোজ কাঢ়িছিলোঁ, মনত আছেনে তোমাৰ? বতাহ আৰু পোহৰক সাক্ষী কৰি তুমি মোৰ কান্ধত শান্তিৰে জিৰাইছিলা সিদিনা। মোৰ বুকুৰ মাজত নিৰ্ভয় আৰু বিশ্বাসেৰে চকু মুদিছিলা সিদিনা। সময়ৰ চঞ্চলা গতিত জীৱনৰ যানখন নিৰৱধি যাত্ৰাত এৰি দিছোঁ, অথচ তাৰ মাজতে তোমাৰ বিশুদ্ধ বিশ্বাস আৰু আৱেগেৰে মোৰ হৃদয় দুকুল উপচাই ৰাখিছা। আৱেগ বিবেকৰ সন্মিলিত এই প্ৰেম শক্তিয়ে মোক অনুপ্ৰাণিত আৰু সুখী কৰি ৰাখিছে। পাৰ হৈ গ'ল অনেক কাজিয়া, অনেক অভিজ্ঞতা, অনেক হাঁহি ধেমালিৰ নিৰ্ভেজাল ৰসখৰা। ক্ৰমাৎ সোমাই পৰিলোঁ দুয়োৰে সৈতে। বিচাৰি পালোঁ জীৱনৰ অন্য এক অৰ্থ। খুবেই সুন্দৰভাৱে উপস্থাপন কৰা হৈছে কথাখিনি। তেচিনৰ প্ৰেমিকজনৰ কথাৰ মাজেদিয়ে আমি তেওঁলোকৰ প্ৰেমৰ যাত্ৰাৰ আৰম্ভণিৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰিলোঁ, নহয়নে বাৰু? এটা সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ খুবেই প্ৰয়োজন। বিশ্বাস আৰু সন্মান থাকিলে বুজাবুজি থাকিব, আৰু বুজাবুজি থাকিলে সম্পৰ্কৰ গভীৰতা বাঢ়িব। তেচিন আৰু তেচিনৰ প্ৰেমিকৰ সম্পৰ্কতো বিশ্বাস আৰু সন্মানে উচ্চ স্থান পাইছিলে, আৰু হয়তো সেইবাবেই দুয়োজনৰ মাজত বুজাবুজি আছিলে, আৰু সেই বুজাবুজিৰ বাবেই তেওঁলোকৰ মাজত অতীততে ঘটা কাজিয়াসমূহৰো সমাধান ঘটিছিলে। এটা কথা সঁচা, বুজাবুজি আৰু সন্মান যদি থাকে তেতিয়াহ'লে এটা সম্পৰ্কত সমস্যাৰ সম্ভাৱনা খুবেই কম থাকে। গতিকে আহকচোন তেচিনৰ প্ৰেমিকৰ কথাবোৰৰ মাজলৈ আৰু অলপ সোমাই যাওঁ। আগলৈ লিখিছে, তেচিন, যি থাকিবলৈ যদিহে উশাহৰ প্ৰয়োজন, তেনেহ'লে সেই উশাহ কেৱল তোমাৰ নামতেই। হিন্দু মুছলমানৰ অদৃশ্য প্ৰাচীৰখনকো অৱহেলা কৰি অবিৰত যাত্ৰাৰ দিশে আমাৰ ভালপোৱাৰ যানখনি আগুৱাই গৈ আছে। তোমাৰ প্ৰতি প্ৰয়োজনীয় আস্থা আৰু মোৰ বাবে তোমাৰ হৃদয় বাকচত সাঁচি থোৱা ভৰসাখিনিক সন্মানে ভাৰ সদায়ে যাচি মই সুখী। প্ৰতিযোগিতাৰ নিগনি দৌৰত দৌৰি থাকিও তোমাৰ গুদো ভাগৰা নাই আৰু সলনিও হোৱা নাই। প্ৰতিজন প্ৰেমিক বা প্ৰতিগৰাকী প্ৰেমিকাই তেওঁৰ প্ৰিয়জনক এটা বিশেষ নামেদি মাতে, আৰু পত্ৰখনৰ মাজেদি আমি জানিবলৈ পাইছোঁ যে তেচিনে তেওঁৰ প্ৰিয়জনক গুড্ডু বুলি মাতিছিলে। আৰু প্ৰতিটো সম্পৰ্কই সদায় কিছু বাধাৰ সন্মুখীন হয়।
তেচিন আৰু গুডুৰ সম্পৰ্কটি সন্মুখীন হ'বলগীয়া হৈছিল ধৰ্মীয় ভেদাভেদ প্ৰথাৰ। এই ধৰ্মীয় ভেদাভেদৰ জুইকুৰাতেই হয়তো অসংখ্য সম্পৰ্ক জাহ যায়। বহু প্ৰেমিক প্ৰেমিকাৰ সপোন আধৰুৱা হৈ ৰয় আৰু হৃদয় ভাগি পৰে। গতিকে তেওঁলোকেও তেনেধৰণৰ বাধাৰ সন্মুখীন হৈছিলে। কিন্তু এটা কথা, প্ৰেম যদি পবিত্ৰ হয়, সাফল্যতাত কোনেও বাধা দিব নোৱাৰে। আৰু তেওঁলোকৰ প্ৰেমৰ পবিত্ৰতাই সেইটো কথা প্ৰমাণ কৰিছে। এনে এটা ভেদাভেদ প্ৰথাৰ মাজেদিও বাট অতিক্ৰম কৰি তেওঁলোক আজি এহাল সফল প্ৰেমিক প্ৰেমিকা। গতিকে আহকচোন পত্ৰখনৰ আগলৈ কি লিখা আছে এবাৰ পঢ়োঁ। ঐ শুনাচোন, তুমি বাৰু আগৰ দৰেই আছানে? মৰমীয়াল হাঁহিটি ওঠত পিন্ধাই দীঘল কলা চুলিতাৰীৰ সৈতে অকণমান কথাতে আজিও কৰানে ঠে অভিমান? হৈ পৰানে ৰঙা আপেলৰ দৰে? তোমাৰ গুডু কুশলেই আছে। অনিশ্চিত একোটা ভৱিষ্যতৰ ছায়া গছকি। সৈনিক জীৱনে বিৰতি বুটলিলেই গাঁৱলৈ যাম দেই। অসমীয়াৰ আৱেগজড়িত গামোচাখনি যাচিবানে সেই আগৰ দৰেই? তেচিন, তোমাৰ জীৱনৰ প্ৰিয় পুৰুষৰ তালিকাত আজিও আছোনে মই দেউতাৰ পিছতেই? অনিশ্চয়তাবোৰে কেতিয়াবা প্ৰকম্পিত কৰে জানোচা মোৰ মৰমৰ পোৱালীজনী কোনোদিন নাপামেই দেখা। শুনাচোন, পদে পদে আশংকাই জাল পতা আজিৰ জগতত সাৱধানে চলিবা। বিবেকক কোনো দিন বিক্ৰী নকৰিবা। মইতো আছোৱেই। মহাদেৱৰ শপত এই সৰু যে আৰু তোমাৰ গুডুৱে কেৱল তোমাৰ শিৰতেই সানিব সিন্দুৰৰ বোল। বিকল্প আৰু নাই, তুমি মোৰ আৰু মাথো মোৰ। ইতিমধ্যে আমি গম পাইছোঁ যে তেহচিনৰ গুডু এজন সৈনিক, আৰু এজন সৈনিকৰ জীৱন কিমান প্ৰতিযোগিতামূলক আমি সকলোৱে জানো। এজন প্ৰেমিকৰ বাবে এটা প্ৰেমৰ সম্পৰ্কক আজীৱন জীয়াই ৰখাটো খুবেই কঠিন হৈ পৰে, কিয়নো তেওঁৰ প্ৰথম প্ৰেম সদায় দেশমাতৃ, তেওঁৰ প্ৰথম কৰ্তব্য সদায় দেশমাতৃ। কিন্তু সেই কৰ্তব্যক যদি তেওঁৰ প্ৰেমিকাগৰাকীয়ে সন্মান জনাব পাৰে, তেওঁৰ প্ৰতিটো শ্ৰদ্ধা, প্ৰতিটো ভক্তিক তেওঁ যদি সহযোগ কৰিব পাৰে, তেতিয়াহ'লে সেইজন সৈনিকৰ সমান সুখী প্ৰেমিক হয়তো বিচাৰি পোৱা টান হ'ব। আৰু যদিও গুডুৰ ভৱিষ্যত অনিশ্চিত, যিহেতু তেওঁ এজন সৈনিক, কিন্তু তাৰ মাজতো কিছু সৰু সৰু সপোন পৰিকল্পনাৰে তেওঁলোকৰ মাজৰ সম্পৰ্কটিক সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। পুৰণি কিছু স্মৃতিৰ মাজেদি তেহচিনক বিৱৰণ কৰিছে পত্ৰখনত, আৰু লগতে তেওঁলোকৰ সম্পৰ্কৰ ভৱিষ্যতক সতেজ কৰি ৰাখিবলৈ বা তেওঁলোকৰ সম্পৰ্কৰ ভৱিষ্যতক জীয়াই ৰাখিবৰ বাবে কিছু সপোনৰ টোপোলা বান্ধি ৰাখিছে। আৰু সেইখিনি দেখি সঁচাকৈ খুবেই ভাল লাগিছে। আৰু চাওঁতে চাওঁতে লাহে ধীৰে আমি পত্ৰখনৰ শেষ পৰ্যায় পাইছোঁহি। গতিকে আহকচোন শেষলৈ গুডুৱে তেওঁৰ তেহচিনলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে আমি পঢ়োঁ। তেহচিন, দেশমাতৃ মোৰ প্ৰথম প্ৰেম। জীৱনৰ প্ৰতি গ্ৰহণীয় সকলোখিনি মোহ পৰিত্যাগ কৰিছোঁ কেৱল জননীৰ বাবেই। আক্ষেপ নাৰাখিবা, কিন্তু তুমিতো জানাই সম্পৰ্কত দূৰত্ব নহয়, অকণমান অৱহেলাই যথেষ্ট। তোমাৰ জীৱন চৌপাশক
সুখৰ দালানে আৱৰি ৰাখক বুলি নকওঁ, মাথো প্ৰীত কঢ়িয়াওক তোমাৰ জীৱনৰ প্ৰতিটো ক্ষণে। কুশলে থাকিবা, ইতি তোমাৰ মৰমৰ সুৰুজ। सजती सवरती है रांझे तेरे इश्क की मैं हकदार नहीं तेरी हीर तो धरती है আৰু ইমানতে আজি অন্ত পৰিছে অন্তৰীপ কাকতিৰ কথাৰ এই নীলাখামৰ চিঠিখন, লগতে আজি বিশেষ অনুষ্ঠানটি। এইখিনিতে অভৰিজনাকৰ তৰফৰ পৰা অন্তৰীপলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এক সুন্দৰ লেখনি আমালৈ প্ৰেৰণ কৰাৰ বাবে। লগতে তেওঁৰ জীৱনতো যাতে প্ৰেম অতি শীঘ্ৰে আহক, আৰু ইতিমধ্যে যদি আহিছে সেই প্ৰেমৰ সম্পৰ্ক আজীৱন জীয়াই থাকক তাৰে কামনা কৰিছোঁ। আৰু এনেদৰে আপুনিও আপোনাৰ প্ৰিয় লেখনীটি শুনিবলৈ পাব আমাৰ চেনেলত, মাত্ৰ আমালৈ প্ৰেৰণ কৰক। আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক হেণ্ডেল তলৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে, সেই দুটা ঠিকনাত আমালৈ আপুনি আপোনাৰ প্ৰিয় লেখনীটি প্ৰেৰণ কৰিব পাৰে, আৰু আমি আপোনালোকৰ সেই লেখনীটি আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়াই দিম অতি শীঘ্ৰে। ধন্যবাদ।